Hello friend, PhonePe Works Trading প্লেটফৰ্মত কেনেকৈ ৰিচাৰ্জ কৰিব মই আজি এই ভিডিঅ'টোত দেখুৱাম। প্ৰথমতে কি কৰি ল'ব, নিজৰ আইডিটো খুলি ল'ব। এই আইডিটো খুলি ল'লো। খুলি লোৱাত যদি এই পেজটো নাথাকে, এনেকৈ যদি পেজ থাকে, ধৰা এনেকৈ পেজ থাকে, তেতিয়াহ'লে তলত দাঙি দিব। তলত এই হোম অপশ্যন আছে, হোম অপশ্যনত ক্লিক কৰি দিব। দিয়াৰ লগে লগে ইয়াতে অপশ্যন কেইটা আহি গ'ল। এই ৰিচাৰ্জ অপশ্যনত ক্লিক কৰি দিব। ইয়াতে কিমান পইচা জমাত হ'ব বা ৰিচাৰ্জ কৰিব সেইটো ইয়াত লিখি দিব। 0টোৰ সোঁ চাইডে লিখি দিব। মই ধৰা 2008টোৱে জমাত হ'ম। এতিয়া ইয়াত মই ছাবমিট মাৰি দিম। ছাবমিট মাৰি দিয়াৰ পিছত এনেকৈ এটা লিংক আহি যাব। এইটো লিংক ইয়াতে কপি, এই কপি অপশ্যনটোত আমি ক্লিক কৰি দিব লাগিব। কপি হৈ গ'ল। এতিয়া এই পেজটো আমি মিনিমাইজ কৰিব লাগে। মিনিমাইজ কৰিব হ'লে এই অপশ্যনটোত, এই তলৰ মাজৰ অপশ্যনটোত ক্লিক কৰি দিব। আৰু যদি পেজটো ঘূৰাই আনিব লাগে, এই অপশ্যনটোত ক্লিক কৰি দিব। আৰু কাটিব লাগিলে এই অপশ্যনটো কাটি নিদিব, পেজটো কাটি নিদিব। এই অপশ্যনটোত ক্লিক কৰি মিনিমাইজ কৰি দিয়ক। দিয়াৰ পিছত ফোনপে'লৈ গুচি যাওক। এই ফোনপে'লৈ গুচি যাব লাগিব। ইয়াত ক্লিক কৰি দিলে দিয়াৰ পিছত ইয়াত আমি তিনিটা অপশ্যন এনেকৈ দেখিছোঁ। মোবাইল নাম্বাৰ, টু বেংক, সেল্ফ একাউণ্ট, চেক বেলেঞ্চ। এই সেল্ফ একাউণ্ট এই অপশ্যনটোত ক্লিক কৰি দিব লাগিব। এই অপশ্যনটোত ক্লিক কৰি দিলে ইয়াতে তিনিটা অপশ্যন আহিল। টু সেল্ফ বেংক একাউণ্ট, টু আদাৰ বেংক একাউণ্ট, টু এনি UPI। এই টু এনি UPI এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যিটো UPI ID কপি কৰিছিলে, সেই কপি কৰা UPI IDটো এই অপশ্যনটোত পেষ্ট কৰি বহুৱাই দিব। ইয়াতে পেষ্ট কৰি দিব। এইখিনি আপোনালোকে দেখা নাপাবও পাৰে, গতিকে এই মই অপশ্যনখিনি কৈ যাম, সেনেকৈ কৰিলেই হ'ল। পেষ্ট কৰি দিলে, দিয়াৰ পিছত ইয়াতে এই UPI IDটো আহি গ'ল। এই UPI IDটো টাচ কৰি দিয়ক। টাচ কৰি দিলে ইয়াতে ভেৰিফাই কৰিব দিব। ভেৰিফাই কৰি দিলেই হ'ল। ভেৰিফাই কৰাৰ পিছত ইয়াতে নিক নেম এটা লিখিব দিব। নিক নেম যিকোনো লিখি দিলেই হৈ যাব। তাৰপিছত এই নিক নেমটো ছেভ কৰি দিলে। ছেভ কৰি দিয়াৰ পিছত ইয়াতে এতিয়া এমাউণ্টটো বঢ়াব দিব। এমাউণ্টটো বঢ়াই দি পে'মেণ্টখিনি কৰি দিলেই হৈ যাব। তাৰপিছত যেতিয়া পে'মেণ্ট হৈ যাব, পে'মেণ্ট হৈ যোৱাৰ পিছত কি কৰিব, আপোনালোকে আগৰ পেজটোলৈ গুচি যাব। আগৰ পেজটোত গুচি যাব। গৈ তাত ট্ৰেনজেকশ্যন যিটো ID, ট্ৰেনজেকশ্যন IDটো ইয়াত বহুৱাই দিব। বহুৱাই দি ছাবমিট মাৰি দিলেই হ'ল। ট্ৰেনজেকশ্যন IDটো কোনটো মই দেখুৱাই দি আছোঁ। যিটো পে'মেণ্ট কৰিব, পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ ট্ৰেনজেকশ্যন IDটো কেনেকৈ আহিব, ধৰা মই এইটোৱে 12/8 এইটো ট্ৰেনজেকশ্যন। ইয়াতে এইটো UTR নম্বৰ যিটো, এই নম্বৰটো নোট কৰি ল'ব। কাগজ এখনত নোট কৰি ল'ব। লৈ গৈ এই নম্বৰটো গৈ আগৰ পেজটোত কি কৰিব, এই ইয়াতে বহুৱাই দি ছাবমিট মাৰি দিব। ছাবমিট মাৰি দিলে আপোনালোকৰ পইচাটো পে'মেণ্ট হৈ যাব। এতিয়া এই পে'মেণ্ট হৈছে নাই তাক চাব লাগিলে আপোনালোকে বেক কৰি দিয়ক। এই পেজটো বেক কৰি দিয়ক। বেক কৰিব লাগিলে এই অপশ্যনটোত ক্লিক কৰি বেক কৰিব। আৰু এবাৰ বেক কৰি দিয়ক। দিয়াৰ পিছত এই মাই অপশ্যনটোত ক্লিক কৰি দিব। মাই অপশ্যনটোত ক্লিক কৰি দিলে ইয়াতে পইচাৰ ফিগাৰটো আহি যাব। এনেকৈ ফোনপে'ৰে আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব। আপোনালোকে মোক ৰিচাৰ্জ কৰিবলৈ পইচা নপঠাব।
নিজে নিজে কৰিবলৈ চেষ্টা কৰিব। ভালদৰে ভিডিঅ'টো চাই ল'ব, লৈ নিজে নিজে পে'মেণ্ট কৰিব। মোৰ পৰা পে'মেণ্ট কৰাটো অসুবিধা হয়, গতিকে আপোনালোকে নিজৰ পে'মেণ্টবিলাক নিজে কৰিবলৈ চেষ্টা কৰিব। এইখিনি কৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ।